light of education. I want to spread my light of education to you through this video. অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু অৰ্থসামাজিক ন্যাসৰ দ্বাৰা প্ৰকাশিত NCERT, SCERT আৰু সেৱাৰ দ্বাৰা নিৰ্ধাৰিত নিৰ্বাচিত পাঠ্যক্ৰমৰ অন্তৰ্গত ষষ্ঠ শ্ৰেণীৰ বাবে আগবঢ়োৱা বিষয় নতুন বিজ্ঞানৰ অধ্যায় 8 প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য পাঠটিৰ প্ৰশ্নাৱলীৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা বিশেষ পদ্ধতি অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীৰ হিতাৰ্থে আগবঢ়োৱা হ'ল। এই ভিডিঅ'বোৰৰ মূল উদ্দেশ্য যাতে অতি সহজ সৰলভাৱে ছাত্ৰ ছাত্ৰীসকলে কম সময়ৰ ভিতৰত শিক্ষা জগতৰ প্ৰতিটো খোজত মূল্যৱান বুনিয়াদী শিক্ষাৰ টোপোলাবোৰ বুটলি আগুৱাই যাব পাৰে আৰু আনটো উদ্দেশ্য হ'ল যাতে ছাত্ৰ ছাত্ৰীয়ে ইলেক্ট্ৰনিক মাধ্যমৰ সঠিক ব্যৱহাৰ কৰিবলৈ সুবিধা পায়। অধ্যায় 8 প্ৰাণীৰ দেহৰ গঠন আৰু কাৰ্য পাঠটিৰ প্ৰশ্নাৱলীৰ প্ৰথম প্ৰশ্ন। মানুহৰ দেহৰ ভিতৰত থকা মুখ্য তন্ত্ৰবোৰৰ নাম লিখা আৰু সেইবোৰৰ কাম উল্লেখ কৰা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। মানুহৰ দেহৰ ভিতৰত থকা মুখ্য তন্ত্ৰবোৰ হ'ল 1 নম্বৰ শ্বাসতন্ত্ৰ। ইয়াৰ অংগসমূহ উশাহ নিশাহ কাৰ্যৰ সৈতে জড়িত। 2 নম্বৰ পাচনতন্ত্ৰ। ইয়াৰ অংগসমূহ খাদ্য হজম কৰা কাৰ্যত জড়িত। 3 নম্বৰ ৰেচনতন্ত্ৰ। ইয়াৰ অংগসমূহ দেহত উৎপন্ন হোৱা অলাগতিয়াল পদাৰ্থবোৰ চেকি শৰীৰৰ পৰা বৰ্জন কৰাত জড়িত। 4 নম্বৰ কংকালতন্ত্ৰ। এই তন্ত্ৰৰ হাড়সমূহে শৰীৰক গঠন শক্তি প্ৰদান কৰে। আমাৰ শৰীৰত মুঠ 11 বিধ তন্ত্ৰ আছে, যিবোৰৰ বিষয়ে তোমালোকে পিছৰ ক্লাছত পঢ়িবলৈ পাবা। যেনে পৰিবহন তন্ত্ৰ। ইয়াৰ অংগসমূহে বিভিন্ন পদাৰ্থত তেজৰ জৰিয়তে পৰিবহন কৰে। স্নায়ুতন্ত্ৰ, পেশীতন্ত্ৰ, লসিকাতন্ত্ৰ, অন্তঃস্ৰাৱীয় তন্ত্ৰ, হৃদপ্ৰণালী তন্ত্ৰ, প্ৰজনন তন্ত্ৰ, বহিৰাৱৰণ তন্ত্ৰ আদি। 2 নং প্ৰশ্ন। প্ৰাণীয়ে চলাচল কৰাৰ প্ৰধান কাৰণসমূহ উল্লেখ কৰা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। প্ৰাণীয়ে প্ৰধান জৈৱিক কামবোৰ কৰাৰ বাবে চলাচল কৰে। যেনে 1 নম্বৰ খাদ্য বিচাৰি যোৱাৰ বাবে, 2 নম্বৰ বিপদমুক্ত হ'বলৈ পলায়ন কৰিবলৈ, 3 নম্বৰ শত্ৰুৰ পৰা নিজকে ৰক্ষা কৰিবলৈ, 4 নম্বৰ বসবাসৰ কাৰণে নিৰাপদ আৰু উপযুক্ত স্থান বিচাৰি উলিয়াবলৈ চলাচল কৰা প্ৰয়োজন। 3 নং প্ৰশ্ন। তলত দিয়া প্ৰাণীবোৰৰ বাসস্থান আৰু গমনাংগবোৰৰ নাম লিখি এখন তালিকা প্ৰস্তুত কৰা। শামুক, কেঁচু, পঁইতাচোৰা, মকৰা, পখিলা, মাছ, বেং, জেঠী, উট, চৰাই, বাদুলি, নেউল। ইয়াৰ উত্তৰ লিখিবৰ বাবে 3টা ভাগ কৰি প্ৰাণী, বাসস্থান আৰু গমনাংগবোৰ উল্লেখ কৰিব পাৰি। প্ৰাণীৰ নাম। শামুক, বাসস্থান পানী বা সেমেকা ঠাইত। গমনাংগ বিশেষ মাংসপেশীৰ সংকোচন প্ৰসাৰণৰ দ্বাৰা। প্ৰাণীৰ নাম কেঁচু, বাসস্থান সেমেকা ঠাই জাবৰ জোথৰ গাঁতত। গমনাংগ গোটেই গাৰ মাংসপেশীৰ সংকোচন প্ৰসাৰণৰ দ্বাৰা। প্ৰাণীৰ নাম পঁইতাচোৰা, বাসস্থান ঘৰৰ সুৰুঙাত লেতেৰা ঠাই। গমনাংগ ঠেং আৰু উৰিব পৰা দুযোৰ পাতল পাখি। প্ৰাণী মকৰা, বাসস্থান ঘৰ, গছ, জংঘলত জাল বান্ধি। গমনাংগ 4যোৰ ঠেং আৰু নিজে সজা জাল। প্ৰাণী পখিলা, বাসস্থান গছৰ পাতৰ আঁৰত। গমনাংগ ঠেং আৰু উৰিব পৰা দুযোৰ পাতল পাখি। প্ৰাণী মাছ, বাসস্থান পানীত। গমনাংগ কেইবাযোৰো ফান আৰু ফিছা। প্ৰাণী বেং, বাসস্থান পানী বা মাটি উভয়ত। গমনাংগ 4খন ভৰি। প্ৰাণী জেঠী, বাসস্থান ঘৰৰ বেৰ, গছৰ ফাকত। গমনাংগ 4খন ভৰি আৰু বিশেষ গঠনৰ নখ। প্ৰাণী উট চৰাই, বাসস্থান মৰুভূমি অঞ্চলত। গমনাংগ 2খন যথেষ্ট দীঘল ঠেং, কিন্তু দেউকাৰে উৰিব নোৱাৰে। প্ৰাণী বাদুলি, বাসস্থান গছৰ জোপোহা, পাহাৰৰ সুৰুঙত। গমনাংগ এযোৰ ঠেঙৰ লগতে এযোৰ বিশেষ ডেউকা। প্ৰাণী নেউল, বাসস্থান মাটিত, গাঁতৰ ভিতৰত। গমনাংগ 4খন ভৰি। 4 নং প্ৰশ্ন। মানুহৰ কংকাল তন্ত্ৰৰ প্ৰধান ভাগ দুটা কি কি? ইয়াৰ অন্তৰ্গত হাড়বোৰৰ নাম উল্লেখ কৰা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। মানুহৰ কংকাল তন্ত্ৰৰ প্ৰধান ভাগ দুটা হ'ল 1 নম্বৰ অক্ষীয় কংকাল, 2 নম্বৰ উপাংগীয় কংকাল। অক্ষীয় কংকালৰ হাড়বোৰ হ'ল লাওহোলা, মেৰুদণ্ড আৰু কামি হাড়। উপাংগীয় কংকালৰ হাড়বোৰ হ'ল হাত, ভৰি আৰু আঙুলিৰ হাড়। 5 নং প্ৰশ্ন। সন্ধি বা গাঁঠি কি? এইবোৰে মানুহৰ চলনত কেনেদৰে সহায় কৰে লিখা। ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। জঁকাটোত থকা হাড়বোৰ নিৰ্দিষ্ট স্থানত পৰিপাটিকৈ সজোৱা আৰু হাড়বোৰক ইফালে সিফালে ঘূৰিব পৰাকৈ ধৰি ৰখা অংশবোৰক সন্ধি বা গাঁঠি বোলে। গাঁঠিবোৰে এডাল হাড়ক আন এডাল হাড়ৰ লগত বিশেষভাৱে সংযোগ কৰি ৰাখে। মেৰুদণ্ডৰ কশেৰুকাৰ গাঁঠিয়ে সামান্য পৰিমাণে লৰচৰ কৰিব পাৰে। আনহাতে হাত, ভৰি আৰু আঙুলিৰ গাঁঠিত এবিধ ৰস থকা বাবে গাঁঠিবোৰ বহু পৰিমাণে ভাঁজ খুৱাব পাৰে। সেইবাবে এনে গাঁঠিযুক্ত অংগবোৰ প্ৰাণীয়ে চলনত সঘনে ব্যৱহাৰ কৰিব পাৰে। এনেদৰে সন্ধি বা গাঁঠিয়ে মানুহৰ চলনত সহায় কৰে। 6 নং প্ৰশ্ন। চমুকৈ উত্তৰ দিয়া। এ চলন আৰু গমনৰ মাজত মূল প্ৰভেদ কি? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। চলন হ'ল শৰীৰটো একে ঠাইতে থাকি অংগবোৰ লৰচৰ কৰিব পৰা প্ৰক্ৰিয়া। আনহাতে গমন হ'ল
হাড়ৰ বিশেষ গঠন আৰু ৰসৰ সহায়ত লৰচৰ কৰি ঠাই সলনি কৰিব পৰা প্ৰক্ৰিয়া। আৰু এই উত্তৰটো এনেদৰে লিখিব পাৰি। অংগৰ স্থানান্তৰণক চলন বোলা হয় আৰু দেহৰ স্থানান্তৰণক গমন বোলা হয়। ২ নং প্ৰশ্ন, কোনবোৰ প্ৰাণীয়ে চিলিয়া আৰু ফ্লেজেলাৰ সহায়ত গমন কৰে? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। খালী চকুৰে নেদেখা অনুজীৱবোৰে চুলিৰ দৰে চিলিয়া বা কেশৰ বা ফ্লেজেলা আদিৰ সহায়ত গমন কৰে। ৩ নং প্ৰশ্ন, তিমিৰ গমনাংগ কি? ইয়াৰ উত্তৰ, তিমিৰ গমনাংগ মাছৰ দৰে ফান। ২ নং প্ৰশ্ন, আমাৰ দেহত থকা পেশী তিনিবিধ কি কি? ইয়াৰ উত্তৰ, আমাৰ দেহত থকা পেশী তিনিবিধ হ'ল: ১ নম্বৰ, ইচ্ছানুযায়ী লৰচৰ কৰিব পৰা আৰু হাড়ৰ লগত লাগি থকা পেশী। ২ নম্বৰ, ইচ্ছানুযায়ী লৰচৰ কৰিব নোৱাৰা আৰু হাড়ৰ লগত লাগি নথকা কোমল পেশী। ৩ নম্বৰ, ইচ্ছানুযায়ী লৰচৰ কৰিব নোৱাৰা আৰু হৃদপিণ্ডটো গঠন কৰা পেশী। ই নং প্ৰশ্ন, আটাইতকৈ ক্ষুদ্ৰ আৰু আটাইতকৈ দীঘল হাড় দুডালৰ নাম লিখা। ইয়াৰ উত্তৰ, আটাইতকৈ ক্ষুদ্ৰ হাড় হ'ল কাণৰ ভিতৰত থকা ষ্টেপিছ হাড়। আটাইতকৈ দীঘল হাড় হ'ল কঁকালৰ পৰা আঁঠুলৈকে থকা উৰ্বাস্থি। F নম্বৰ, জঁকাটোত হাড়ৰ বাহিৰে আৰু কি কি অংগ থাকে? ইয়াৰ উত্তৰ এনেদৰে লিখিব পাৰি। জঁকাটোত হাড়ৰ বাহিৰে কোমলাস্থি বা উপাস্থি আৰু সন্ধি বা গাঁঠি থাকে। ইহঁতে হাড়বোৰক ইফালে সিফালে ঘূৰিব পৰাকৈ ধৰি ৰাখে। ৭ নং প্ৰশ্ন, খালী ঠাই পূৰ কৰা। এ, একাধিক অংগ লগ হৈ একোটা ডেছ গঠন কৰে। ইয়াৰ উত্তৰ, একাধিক অংগ লগ হৈ একোটা তন্ত্ৰ গঠন কৰে। বি, এক্স-ৰে ফলিত দেখা পোৱা বগা ৰঙৰ চাপবোৰেই ডেছৰ ফটো। ইয়াৰ উত্তৰ, এক্স-ৰে ফলিত দেখা পোৱা বগা ৰঙৰ চাপবোৰেই হাড়ৰ ফটো। চি নং প্ৰশ্ন, মানুহৰ দেহত ডেছ টুকুৰা হাড় থাকে। ইয়াৰ উত্তৰ, মানুহৰ দেহত ২০৬ টুকুৰা হাড় থাকে। ডি নং প্ৰশ্ন, কামি হাড় বাকচটোত ডেছ টুকুৰা হাড়েৰে গঠিত। ইয়াৰ উত্তৰ, কামি হাড়ৰ বাকচটো ২৪ টুকুৰা হাড়েৰে গঠিত। ৮ নং প্ৰশ্ন, তলৰ কোনটো প্ৰাণীৰ ৬খন ঠেং থাকে? এ, শামুক, বি, ভেকুলী, চি, পঁইতাচোৰা, ডি, মকৰা। ইয়াৰ উত্তৰ, চি, পঁইতাচোৰা। কাৰণ শামুকৰ ঠেং নাথাকে। ভেকুলীৰ ঠেং ৪খন, মকৰাৰ ঠেং ৮খন আৰু উৰিব পৰা পঁইতাচোৰাৰ দৰে প্ৰাণীবোৰৰ ঠেং ৬খন। ৯ নং প্ৰশ্ন, জীৱৰ চলন সম্পৰ্কত কোনটো কথা অশুদ্ধ? এ, উদ্ভিদৰ চলন আছে কিন্তু গমন নাই। বি, চলন ক্ৰিয়াত ৰেচন তন্ত্ৰই সহায় কৰে। চি, প্ৰাণীৰ চলনত হাড় আৰু পেশী তন্ত্ৰই ব্যৱহাৰ হয়। ডি, হাড়ৰ সন্ধিবোৰৰ বাবে অংগবোৰ ভাঁজ লগাব পাৰি। ইয়াৰ উত্তৰ, অশুদ্ধ কথাটো হ'ল বি, চলন ক্ৰিয়াত ৰেচন তন্ত্ৰই সহায় কৰে। কাৰণ উদ্ভিদৰ চলন আছে কিন্তু গমন নাই, এয়া শুদ্ধ। প্ৰাণীৰ চলনত হাড় আৰু পেশী তন্ত্ৰই ব্যৱহাৰ হয়, এয়াও শুদ্ধ। হাড়ৰ সন্ধিবোৰৰ বাবে অংগবোৰ ভাঁজ লগাব পাৰি, এয়াও শুদ্ধ। কিন্তু ৰেচন তন্ত্ৰই শৰীৰৰ বৰ্জিত পদাৰ্থ নিষ্কাশনত সহায় কৰে কিন্তু চলনৰ সৈতে জড়িত নহয়। ১০ নং প্ৰশ্ন, মানুহৰ দেহত থকা আটাইতকৈ ক্ষুদ্ৰ হাড় টুকুৰা থাকে। এ, আঙুলিত, বি, নখত, চি, কাণত, ডি, ভৰিত। ইয়াৰ উত্তৰ, চি, কাণত। কাৰণ তোমালোকে জানা যে কাণত থকা ষ্টেপিছ হাড়ে হ'ল ক্ষুদ্ৰতম হাড়। ১১ নং প্ৰশ্ন, অমিল শব্দযোৰ বাছি উলিওৱা। এ, পৰুৱা, ঠেং, বি, শামুক, পেশী, চি, মাছ, বাকলি, ডি, বাদুলি, ডেউকা। ইয়াৰ উত্তৰ চি, মাছ, বাকলি। কাৰণ বাকী শব্দযোৰবোৰত প্ৰাণী আৰু সিহঁতৰ চলন অংগৰ সম্পৰ্ক বুজাইছে। যেনে পৰুৱাই ঠেঙৰ সহায়ত, শামুকে পেশীৰ সহায়ত, বাদুলিয়ে ডেউকাৰ সহায়ত চলাচল কৰে। কিন্তু মাছে ফিছা আৰু ফানৰ সহায়ত চলাচল কৰে, বাকলিৰে নহয়। কিছুমান সাপে বাকলিৰ সহায়ত চলাচল কৰে, আকৌ কিছুমান মাছৰ বাকলি নাথাকে। ১২ নং প্ৰশ্ন, মানুহৰ মেৰুদণ্ডডালত থকা মুঠ হাড়ৰ সংখ্যা হ'ল: এ, ৩০, বি, ৩১, চি, ৩২ আৰু ডি, ৩৩। ইয়াৰ উত্তৰ বি, ৩১। কাৰণ তোমালোকে জানা মুঠ ৩১ টুকুৰা সৰু সৰু হাড় মালাৰ দৰে জোৰা লাগি থাকে, যাক কশেৰুকা মালা বোলা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে পাঠটোৰ প্ৰশ্ন উত্তৰবোৰ লিখা পদ্ধতি বুজিবলৈ সক্ষম হৈছা। পাঠটোৰ চমু আলোচনা আন দুটা ভিডিঅ'ত দিয়া হৈছে। সেই ভিডিঅ' দুটা চালে প্ৰশ্ন উত্তৰবোৰ বুজাত সহজ হ'ব নিশ্চয়।